হাই হেল্ল' নমস্কাৰ নিউৰ পৰা ফেচবুক পেজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এজন কাৰিকৰ, এজন দোকানী, এজন ফাষ্ট ফুড ওলাৰ কিমান কষ্ট আপোনালোকক দেখাই দিছোঁ। গতিকে আপোনালোকক চিঙৰা বনাই দেখাইছোঁ। ইমান গৰম পানী বৈ শিকি আছে, গতিকে ইমান বৈ গৈ আছে, একদম ঘাম পানী ওলাই অৱস্থা নাই, ইমান কষ্ট। গতিকে আপোনালোকক সকলো দৃশ্য দেখাম এতিয়া। গতিকে আপোনালোকে চাই থাকিব প্ৰথমবাৰ শিকিলে ভিডিঅ'টো, আৰু চিঙৰা বনাই আপোনালোকক টেষ্টিও খুৱাম পোৱালি কেইটামানক। গতিকে আপোনালোকে সকলো চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে, ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত চালে ফ'ল' কৰি দিব। আপোনালোকৰ এটা লাইক কৰি দিব, এটা লাইকে বহুত উৎসাহিত কৰে ভিডিঅ' বনোৱাত। গতিকে আপোনালোকে লাইক এটা কৰি দিব দেই, ধন্যবাদ। এতিয়া চিঙৰা বনাম যে পূৰা ধুনীয়াকৈ হেৰি কৰি দিছোঁ, আৰু ধুনীয়াকৈ ইয়াত ময়দা আৰু আটা মিক্স কৰি মাৰি দিছোঁ। এইটো ৰিফাইন তেল দি মাৰিছোঁ। তাৰপিছত এতিয়া নিমখ দিছোঁ, ৰিফাইন তেল, তিলগুটি দিছোঁ। এইটো তিলগুটি, সৰু সৰু তিলগুটি। অকণমান চবা দেখাই দিওঁ চমান ওচৰলৈ আহি। এইয়া এইটো সৰু সৰু তিলগুটি আছে। এইটো আপোনালোকৰ এইটো মছলাটো দেখাই দিয়া। এইটো হ'ল মছলা। ইয়াত আছে বাদাম আছে, তাৰপিছত এইটো মটৰ আছে, আলু আছে। ধুনীয়াকৈ এইটো ভাজি লৈছোঁ মছলা চছলা দি। এতিয়া দেখি থাকিব এতিয়া। গতিকে ভিডিঅ'টো চাই দিব প্ৰথমবাৰ হ'বলৈকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাব নিউৰ পৰা ইউটিউব চেনেল। এয়া পূৰা উতলি আছে চিঙৰা, অলপমান সিজাই দিব লাগিব। আৰু বনাম চাওমিনটো বইল কৰিম দিয়া। এতিয়া পানীটো উতলি আছে, দেখাই দিয়া। উতলিবলৈ এইটো দেখাইছোঁ।
এইয়া চাওমিন এইয়া চাওমিন হ'ল চাওমিন খেলক যাও অকলে খেলক যা খেলক যা চাওমিন আৰু এই পোৱালি দুটা পূৰা কেমেৰামেন হৈছিলে পূৰা লুকাইছে দেখা নাই এইকেইটাই এইবোৰ চাই দিয়া পলাইছে বৰ্তমান এতিয়া চাওমিনটো বইল হৈ গ'ল এতিয়া উলিয়াম এতিয়া ধৰক বইল হৈ গ'ল এইয়া ঢালি এইয়া চিঙৰা বনি গৈছে কোনে টেষ্ট কৰিব সবেই সবে ৰহৰ টেষ্ট কৰিবি ঠাণ্ডা কৰি লগ খাম না এই নাজানো এটা চাই বজাৰ খোৱালো মিত্ৰ এতিয়া আৰু টেষ্ট কৰিব এতিয়া টেষ্টিং কোনে কৰিব এতিয়া সবেই লাগ এই টেষ্টিং কৰিছে টেষ্টিং হেৰিবা নুঠাই বগে এই দিবা ভিডিঅ' কেনেকুৱা লাগিছে খাই একদম বঢ়িয়া পুৰা টেষ্টি মজা আছে এতিয়া নাম কোটা কৈ দিয়া এটি কিবা এই ভাল পা তোমাৰ এইকেইজনে পূৰা আজি টেষ্টিং কৰিলে মোৰ চিঙৰা ঠিক আছে